আজি জুৰিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত বৰবিল লেটেৰিপাৰ মুক্তাব বিদ্যালয়ত পঞ্চমমান শ্ৰেণীৰ বিদায়ী আৰু আশীৰ্বাদ সভা অনুষ্ঠিত হয়। বিদায়ী সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক মোজামিল হক ভূঞা চাহাবে কয়, আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। সেয়ে আমি শিশুসকলক শিক্ষাৰ ওপৰত গুৰুত্ব দিবই লাগিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক আমি নিজৰ সন্তানৰ নিচিনাকৈ মৰম স্নেহ কৰি পাঠদান দিছিলোঁ। ছাত্ৰ-ছাত্ৰীৰ সকলো দিশতে যাতে বিকাশ সাধন হয় তাৰ বাবে আমি ন প্ৰচেষ্টা হাতত লৈছোঁ। ছাত্ৰ-ছাত্ৰীৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ সাধনৰ বাবে আমি গুৰুত্ব দিব লাগিব। বৰ্তমান সময়ৰ লগত খোজ দি ছাত্ৰ-ছাত্ৰী যাতে আগুৱাই যায় তাৰ বাবে আমি বিদ্যালয়ত প্ৰজেক্টৰ ব্যৱস্থা কৰিছোঁ। ভাষণৰ শেষত ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। স্থানীয় শিক্ষিত যুৱক আকাশ আলীয়ে নিজৰ ভাষণত কয়, দূৰ-দূৰণিৰ পৰা শিক্ষক আহি সকলো বিসৰ্জন দি আমাৰ অঞ্চলৰ সুস্থ শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাৰ যি প্ৰয়াস কৰিছে সেই স্বনামধন্য শিক্ষাগুৰুসকলক ধন্যবাদ জনায়। বিদ্যালয়খনত দক্ষ অভিজ্ঞ শিক্ষকৰে গুণগত মানদণ্ডৰ পাঠদান দিয়ে, সেয়ে ৰাইজে বিদ্যালয়ৰ লগতে সহযোগ কৰিব লাগে। সামৰণিত বিদ্যালয়ৰ শিক্ষকসকলে কয়, ছাত্ৰ-ছাত্ৰীৰ মংগল কামনা কৰে আৰু ৰাইজৰ সহায় সহযোগ বিচাৰে। ডুমডুমিয়াৰ পৰা ইছফাক ভূঞাৰ ৰিপৰ্ট, নিউজ লাইক ডিজিটেল। মই এতিয়া উপস্থিত আছোঁ বৰবিল লেটেৰিপাৰ মুক্তাব বিদ্যালয়ত। দেখা গৈ আছে স্কুলখন ধুনীয়াকৈ সজাই পৰাই লোৱা হৈছে। এনেকৈ সজালে মানুহৰ মনলৈ সাধাৰণতে বাপ আহে যে ভূমি উৎসৱ হয় নে কি নহয়। আজি এইখন বিদ্যালয়ৰে পঞ্চম শ্ৰেণীৰ বিদায়ী সভা অনুষ্ঠিত কৰা হৈছে। শিক্ষকসকলে ল'ৰা ছোৱালীবিলাকক 5 বছৰ পঢ়ায়। এইখন বিদ্যালয়তে শিক্ষকসকলৰ পৰা জানিবলৈ আমি চেষ্টা কৰিম। মই পোনে আমাৰ এইখন বিদ্যালয়ৰে প্ৰধান শিক্ষক মহোদয়ৰ পৰা দুই কথা জানিবলৈ চেষ্টা কৰিম। বহুত কষ্টদায়ক হয়, কষ্টদায়ক হ'লেও এতিয়া আমি ছিষ্টেমত দেখি পাছ কৰি আহিব লাগিব। সিহঁতে পাছ কৰাৰ পিছত বেলেগ স্কুলত যাব লাগিব, ল'ব লাগিব। গতিকে আমাৰ বহুত কষ্ট হৈ আছে যে আমাৰ ল'ৰা ছোৱালী 5 বছৰ আমি এই একে ল'ৰা ছোৱালীকে পঢ়াইছোঁ। তেতিয়া সেই ল'ৰা ছোৱালী আমাৰ মাজৰ পৰা গুচি যাব। গতিকে আমাৰ মনত বহুত কষ্ট আহিছে। কষ্ট আহিলেও উচ্চ শিক্ষাৰ কাৰণে আমি বহুত আশীৰ্বাদ দিছোঁ। সিহঁতে স্কুলত গৈ পেলাই উচ্চ শিক্ষা লৈ পেলাই গাঁৱৰ অঞ্চলৰ নাম কৰিব। আচলতে আমি বহুত দুখ অনুভৱ কৰোঁ, আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক আমি 5 বছৰ ধৰি পঢ়ালোঁ। পঢ়াৰ পিছত আজি এইটো যিটো বিদায়ৰ মুহূৰ্ত, সেইটোত আমাৰ এতিয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। আমি আমাক বিদায় ল'ব, কিন্তু আমাৰ এই বিদায়টো আচলতে চিৰবিদায় নহয়। আমি তেওঁলোকক লগ পায়ে থাকিম, কিন্তু তথাপিও আমি এটা মনত বৰ বেদনা অনুভৱ কৰিছোঁ। আজি আমি ছাত্ৰ-ছাত্ৰীসকলক আমাৰ বিদ্যালয়ৰ পৰা মানে উচ্চ শিক্ষা লাভ কৰিবৰ বাবে তেওঁলোকক বিদায় দিব বিচাৰিছোঁ। আমি মনত দুখ পাইছোঁ, কিন্তু ভালো লাগিছে যে তেওঁলোকক মানে 5টা বছৰ আমাৰ বিদ্যালয়ত শিক্ষা লাভ কৰি আজি উচ্চ শিক্ষা লাভ কৰিবৰ বাবে আমাৰ বিদ্যালয়ৰ পৰা মানে পঠাব লৈছোঁ। গতিকে এই ক্ষেত্ৰত কিছু পৰিমাণে ভালো লাগিছে, কিছু পৰিমাণে দুখ লাগিছে। ভাল এইটো কাৰণে লাগিছে যে আমি আমাৰ বিদ্যালয়ৰ পৰা তেওঁলোকক মানে আৰু উচ্চ শিক্ষা লাভ কৰিবৰ বাবে পঠাব পাৰিছোঁ। সেইখিনিয়ে আৰু নিশ্চয় তাহাঁতসকলৰ মানে ভৱিষ্যত উজ্জ্বল হোৱাটোৱে বিচাৰোঁ। আৰু তাহাঁতক যেতিয়া একদম সৰুৰ পৰা যেতিয়া অ আ ক খ ABCD 1 2 শিকোৱাৰ পৰা তাহাঁতক আমি আৰম্ভ কৰোঁ, মানে কষ্টটো হয় যদিও মানে মনত বহুত ভাল লাগে, আনন্দ লাগে যে আমি ইমানখিনি কৰিব পাৰিছোঁ বা কৰিবলৈ চেষ্টা কৰিছোঁ। সেয়াই আৰু এতিয়া সিহঁতৰ আমাৰ নিজৰ সন্তানৰ নিচিনা। 5টা বছৰ আমি তেওঁলোকক শিকাই বুজাই পেলাই যেতিয়া আজিৰ দিনটোত তেওঁলোকে বিদায় লয়, সঁচাকৈ আমাৰ খুব দুখ লাগে। আৰু ছাত্ৰ-ছাত্ৰীসকলেও বহুত মানে দুখ প্ৰকাশ কৰে আৰু বেয়াও লাগে ইমান দিন একেলগে থাকা। গতিকে আজিৰ দিনটোৰ অনুভূতি সঁচাকৈ সুকীয়াই হয়। আৰু আমি সকলোৱে শিক্ষাগুৰুসকলে তেওঁলোকক আশীৰ্বাদ দিবৰ কাৰণে যে সভাখন পাতিছোঁ, যাতে অনাগত ভৱিষ্যতত তেওঁলোকে ভাৰতৰ এজন সুনাগৰিক হ'ব পাৰে, তাৰে কামনা কৰি আমি তেওঁলোকক বিদায় কৰিব